হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আৰু আজি অন্য এটি মিনি ব্লগছৰ সৈতে মই সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু আলহী আহিছে আমাৰ ঘৰলৈ, দুদিনমানৰ আগত মই কঁঠালৰ পিঠা বনাইছিলোঁ। শাহুমাই ক'লে আজি বনোৱাচোন, আলহী আহিছে সেইদিনাখন যিহেতু সকলোৱে খাই বিৰাট টেষ্টি পালে, সেইকাৰণে আজিও ভাবিলোঁ মই কঁঠালৰ পিঠা বনাওঁ আৰু আপোনালোকৰ আগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ। মই পোনপ্ৰথমে পকা কঁঠালৰ কেইফুটামান লৈ পেলাই ভালদৰে পিঠাগুড়ি চালনীৰে ভালদৰে চেকি পেলাই তাৰ ৰসখিনি মই উলিয়াই ল'লোঁ। আৰু এইফালে মই লৈ লৈছোঁ কেঁচা পিঠাগুড়ি। আপোনালোকে ময়দা বা আটাও লৈ ল'ব পাৰিব, যে পিঠাগুড়িয়ে হ'ব লাগিব সেইটো কথা নহয়। এইফালে মই পিঠাগুড়ি আছিলে কাৰণে পিঠাগুড়ি লৈ ল'লোঁ, ওপৰত চামুচ মই ময়দাও দি লৈছোঁ। এইফালে সোৱাদ হ'বৰ কাৰণে অকণমান নিমখ দিছোঁ, চেনি দিম যিহেতু চেনিৰ লগত অকণমান নিমখ মিলালে টেষ্টিটো বিৰাট ভাল লাগে খাই। আপোনালোকে সোৱাদ অনুযায়ী নিজৰ আন্দাজমতে চেনিটো মিলাই ল'ব। এইফালে মই বেকিং আধা চামুচ দিম, যিহেতু সৰহকৈ বনোৱা হৈছে পিঠাটো, আলহীও আছে ঘৰত খাব লাগে। এইফালে ওপৰত দিছোঁ মই ড্ৰাই ফ্ৰুটছ অলপ, এইফালে খিচমিচ কাজু। এইটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও একো আপত্তি নাই, কিন্তু দিলে সোৱাদ হয় খাবলৈ। যিহেতু কঁঠালৰ ছিজনত যদি এইটো পিঠা খায় বিৰাট টেষ্টি লাগিব। এবাৰ বনাই খালে আপোনালোকে আকৌ বনাই খাবলৈ মন যাব। এইফালে মই কেৰাহীত ঘোলটো বনাই পেলাই এইফালে ৰিফাইন তেল লৈ লৈছোঁ। সকলোৱে এনেকৈ এবাৰ পিঠাটো বনাই খাই চাবচোন, যিহেতু কঁঠালৰ ছিজনতহে এইটো সোৱাদ ল'ব পাৰিব। এইফালে মোৰ পিঠা এইফালে দিছোঁ, দেখিছেনে? এইফালে গেছটো ল' ফ্লেমত ৰাখিব দেই, যিহেতু চেনি দিয়া হৈছে আৰু কঁঠালটো মিঠাই যিহেতু। আপোনালোকে চেনি নিদিওঁ বুলি ক'লেও নিদিকৈ বনাই খাব পাৰে, মিঠাই হয়। কিন্তু আলহী আহিছিলে কাৰণে মই চেনিটো দি পেলাই বনালোঁ। ইমান ধুনীয়া কালাৰ হৈছে চাওকচোন, পিঠাকেইটা দেখিলে খাওঁ খাওঁ লাগিছেনে বাৰু? যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ